সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিওটো আৰম্ভ দিলো একদম মোৰ মাৰ ঘৰৰ কিচেনৰ পৰা কাৰণ আজি আকৌ মোক আহিছে খুৱাবলে মোৰ মাৰ ফালৰ ৰিলেটিভছ যেনেকৈ মোৰ জেঠিমা মামি বা চাই থাকক ভিডিওটো ধুনিয়াকৈ মামি হাই দিয়া আমাৰ মামিটো আৰু এয়া আমাৰ জেঠিমা এয়া মাংস ধুই আছে বায়ে আজি দুবিধ মাংস খাহি আৰু ইফালে চিকেন আৰু ইফালে মাছো ধুই আছে আৰু এইজন হৈছে আমাৰ জেঠা আজি জেঠাও আহিছে বহুত দিনৰ মূৰত মোৰ বিয়াৰ পিছৰ পৰা জেঠাই অহাই নাছিলে আজিহে আহিছে ধুনীয়াকৈ মাত দি ওলাই আহিলোঁ এতিয়া আমি যাওঁ হস্পিটেললৈ আৰু এয়া আজি ৰবিবাৰ যিহেতু ইফালে পুৰা সবজি মাৰ্কেট বহিছে আমাৰ ফালে প্ৰতি ৰবিবাৰে একদম ডাঙৰ বজাৰ বহে সবজিৰ পৰা আদি কৰি যি লাগে সব পায় এতিয়া আমি আহিলোঁ হেল্থ কেয়াৰত ইয়াতে এটা আল্ট্ৰাসাউণ্ড কৰিব আছে তাকে কৰিবলৈ আহিলোঁ মানে মোৰ লাষ্ট আল্ট্ৰাসাউণ্ড যেহেতু আজি মোৰ চেকআপ আছে সেয়েহে বোলো একেলগে ৰিপৰ্টটো লৈয়ে যাম আধা ঘণ্টা বহিলে ৰিপৰ্টটো দিম বুলি কৈছে 2 hours later আৰু আহি পাই গ'লো হস্পিটেল এয়া আহি বহিছোঁ মাত্ৰ মানুহজন আছে ৰিসেপশন কাউণ্টাৰত তো এতিয়া ছাৰ আহি পোৱা নাই তাৰে আগতে আমি আহি পাই গ'লো ভালে হ'ল ছাৰ গৈছে অটি ৰুমত তো ছাৰ আহিলে চাব আৰু আজি ফাইনেলি ইমান অপেক্ষাৰ পিছত ডেটটো পাই যাম এবাৰ আমাৰ লাষ্ট চেকআপ নেকি লাষ্ট চেকআপ বুলি ভাবিছোঁ ন যদিহে ছাৰে মানে যদি আৰু নামাতে তেতিয়া আমাৰ আজি লাষ্ট চেকআপ হয় ন তো এই 9 মান্থৰ চেকআপত আহিছোঁ আজি আমি আহোঁতে মিঠাই খাই আহিছিলোঁ কৃষ্ণ তো চাই লওঁ ছাৰে কি কয় ন গোটেই ৰিপৰ্টবোৰ ছাৰ তাত গৈছে বৰ্তমান বেগটো খুচৰিব নালাগে বাপৰে ছাৰ আহি পালে ফাইনেলি এতিয়া মাতিলে সোমাম আৰু আমি আৰু আজি চাওক সানডে বাবে একদম মানুহে নাই মানুহ নায়ে ক'ব গ'লে আমিয়ে মানে ছেকেণ্ড কি খুৱাব মই তোমাক নাৰিকলৰ দোকানত দেখিছোঁ কিন্তু বইল কৰি মায়ে দিব ডাব খুৱাব অলপ বেছিকৈ নাৰিকল থকা দিব দিয়ক না সেইটোত কম আছে নাৰিকল সেইটোতকৈ বেছিকৈ দিব দিয়ক চাই দিব দিয়ক সো গাইজ এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আজি ডক্টৰে দিয়া ডেটটো মানে মোৰ ডেলিভাৰী ডেটটো বহুত বেছি এক্সাইটেড আপোনালোকক ক'বলৈ আৰু মোৰ ইডিডি ডেটটো আছিলে 24th or 25th of April কিন্তু ছাৰে মোক এডমিট হ'বলৈ দিলে 15th of April আজি আপোনালোকক জনাই দিলোঁ মোৰ ডেলিভাৰী ডেটটো কিন্তু ভিডিঅ'টো কেতিয়া এডিট কৰি দিব পাৰোঁ এতিয়া সেইটোহে মেইন কথা মতলব নাৰিকলটো আচ্ছা লাগতা है মই আকৌ পানীটোতকৈ নাৰিকলটোহে খাই ভাল পাওঁ কোমল কোমল যে ডাব নাৰিকলটো থাকে এইটো খাবলৈ মই খুব বেছি ভাল পাওঁ মোৰ একেবাৰে প্ৰিয় a few minutes later আহি আমি সোমালোঁ এতিয়া মাস্কৰ দোকানত ভাবিছোঁ দুখন মাস্ক লৈ লওঁ আমি দুয়ো মাস্ক খুব বেছি হেৰাওঁ মানে য'ত যাওঁ ক'ত পৰি যায় ক'বই নোৱাৰোঁ আপোনাৰখন লওক 1 hour later আজি কি হ'ব আজি তোমাৰ খানা স্পেচিয়েল কি জানা চিকেন মটন আৰু ফিশ আৰু নানান ধৰণৰ বস্তু আছে আৰু প্ৰথমতে আমাক মৌ মিঠা কৰালে পায়স আৰু 4 বিধ মিঠাইৰে আৰু এয়া পাপাই মাংসৰ বাবে পিঁয়াজ ভাজি আছে বাপৰে তামাম মিঠা আৰু এনেও মই ইমান মিঠা খাই ভাল নাপাওঁ আৰু আজি কেইমাহৰ পৰা মই মিঠা খোৱাটো একেবাৰে এভইডে কৰিছোঁ কাৰণ মোৰ ভাল নলগা হ'ল নাজানো কিয় মুড চুইং বুলি ক'ব পাৰি কোনে বনাইছে আজি বিদ্যুৎ বৰা আমি মানে ডক্টৰ তাত যাওঁতে বনাই থৈ গৈছোঁ কিমান ভাল হাজবেণ্ড পাইছা কপালখন কিমান ভাল তোমাৰ এনেকৈ মুখখন না ভালকৈ মুখখন মেলো ডাইনাছৰ আন মুখখন মেলে মায়েতো মুখে চুঙে
এতিয়া বলক আপোনালোকক ধুনীয়াকৈ আজিৰ খানাৰ আইটেমবোৰ দেখুৱাওঁ এয়া আমাৰ দালি হৈ গ'ল এইফালে পায়সটো বাৰু আগতে খালোঁৱে আৰু এইখন গাজৰ আৰু সৰু আলু ভাজি এইফালে এয়া মাছ টেঙা আজিকালি আকৌ মই মাছ টেঙা খাই খুব বেছি ভাল পোৱা হৈছোঁ আৰু এয়া চিকেন একদম গৰম গৰম ধোৱা ওলাই আছে এইটোত কি আছে পাপা এতে পাঠাৰ মাংস খাচী আলুটো ধুনীয়া হৈছে পাপা আজি তুমি বনাইছা দুয়োখনে মই বনালোঁ চ' গাইজ বহি গ'লোঁ খাবলৈ মই যে দালি চালি একোৱে লোৱা নাই ডাইৰেক্ট পঠাৰ মাংস মানে খাচী মাংসৰ জোল লৈ লৈছোঁ পাপাৰ হাতৰ মাংস ইমানে বেছি টেষ্টি হৈছে যে ক'বলৈ মানে ৱৰ্ডছ নোহোৱা হৈ গৈছে আমাৰ এতিয়া টেষ্টিকৈ ভাতকেইটা খাই লওঁ আকৌ লগ পাই আছোঁ দেই গাইজ 2 hours later. ভাত পানী খাই অলপ জিৰাই লৈ এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ আকৌ আহিম যিহেতু ছাৰে আজি ডেট দি দিলে তেন্তে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ ভাল পালে চাই বাই